ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো হ'ল যে আধাৰ কাৰ্ডত আপোনালোকৰ ধৰক মোবাইল নম্বৰটো চেঞ্জ কৰিব লাগে বা মোবাইল নম্বৰ বেলেগৰ দিছে, এতিয়া আপোনালোকৰ নিজৰ মোবাইল নম্বৰ দিব লাগে, তো কেনেকৈ আপোনালোকে এইটো অনলাইনত কৰিব পাৰিব। তো মই গোটেই ভিডিঅ'টোত দেখাই দি আছোঁ আপোনালোকে কেনেকৈ কৰিব। তো ইয়াত আপোনালোকে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক ইয়াত ক্লিক কৰিব। মই আপোনালোকৰ সুবিধাৰ কাৰণে ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকে একেবাৰে এই পেজখনত অপেন হৈ আহিব। এই ৱেবছাইটত আপোনালোকে আহি পৰিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুতকেইটা অপশ্যন আছে, প্ৰডাক্ট, ছাৰ্ভিচ, তাৰপিছত পে'মেণ্ট, আৰু বহুতকেইটা অপশ্যন আছে। আপুনি ইয়াত আহিব য'ত আছে ছাৰ্ভিচ ৰিকুৱেষ্ট, আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে দুটা অপশ্যন পাব। আপোনালোকৰ তলৰ যিটো অপশ্যন আছে তাত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে ইয়াতো তিনিটা অপশ্যন পাব। তাৰপিছত আপোনালোকে প্ৰথমৰ অপশ্যনটোত ক্লিক কৰিব, প্ৰথমৰ যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু এটা পেজ অপেন হৈ আহিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেকৈ অপেন হৈ আহিব। অহাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে অনলাইন একাউণ্ট কৰিব পাৰিব। তাৰপিছত ইয়াত বহুত কেইটা অপশ্যন আছে, আপোনালোকে ইয়াত দেখিবলৈ পাইছে। যিকেইটা অপশ্যন আছে ইয়াত আপোনালোকে সকলোৱে কাম কৰিব পাৰিব। তো আমি আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ চেঞ্জ কৰিম। তো ইয়াত আপোনালোকে একেবাৰে লাষ্টৰ ওপৰতটো আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত চাইল্ডৰ আধাৰ কাৰ্ডো বনাব পাৰিব। সৰু যিবিলাক ল'ৰা ছোৱালী আছে তেখেতৰ আধাৰ কাৰ্ডো বনাব পাৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যাৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব তাৰ নামটো লিখিব, আধাৰ কাৰ্ডত যিটো নাম আছে। তাৰপিছত ইমেইলটো লিখিব। ইমেইলটো লিখাৰ পিছত আপোনালোকে ইয়াত এড্ৰেছটো লিখিব, এড্ৰেছ 1, এড্ৰেছ 2, তাৰপিছত পিন কোডটো লিখিব। লিখাৰ পিছত আপোনালোকৰ যিটো নিয়াৰ পোষ্ট অফিচ আছে সেই পোষ্ট অফিচটো ছিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে চাব ডিভিশ্যন লিখিব, তাৰপিছত চাৰ্কেল লিখিব, তাৰপিছত ষ্টেট লিখিব। লিখাৰ পিছত আপোনালোকে একেবাৰে তলত আহি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কেপচাৰটো ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। এইবাৰ আপোনালোকে ফৰ্মখন চাই ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো পোষ্ট অফিচ ছিলেক্ট কৰিছে সেই পোষ্ট অফিচৰ পৰা যিকোনো এজন মানুহ আহি আপোনাৰ ঘৰত আহি আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ কৰি দিব। বা আপুনি যদি আধাৰ কাৰ্ড চাইল্ডৰ কাৰণে সৰু ল'ৰা ছোৱালী বনায়, সেই আধাৰ কাৰ্ডটো বনাই দি যাব আহি। তো আজিৰ ভিডিঅ'টো ইমানতে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।